ভিউৱাৰ্ছ আজি এটা মেইন টপিক লিংগ বা জেণ্ডাৰ কাক বোলে SCT DLED পেটৰ কাৰণে মই ইম্পৰ্টেণ্ট বস্তুখিনি অসমীয়াত দি আছোঁ আজিও এটা দি আছোঁ ভাষাত লিংগ বা জেণ্ডাৰ এটা গুৰুত্বপূৰ্ণ ব্যাকৰণিক তথ্য সংস্কৃত ভাষাত লিংগ বুলি কয় কোনো ব্যক্তি বা বস্তুৰ লৈংগিক স্বৰূপ অসমীয়া ভাষাৰ লিংগৰ তাত্ত্বিক ব্যৱহাৰ চাৰিটা আছে ব্যৱহাৰিক দিশ আছে লিংগ যি চিনৰ দ্বাৰা মতা মাইকী বস্তুৰ মতা মাইকী আদি বুজাব পাৰি তাকে কি বোলে জেণ্ডাৰ বোলে যেনে ল'ৰা হ'লে কি হ'ব ছোৱালী হ'ব পূজনীয় হ'লে পূজনীয় হ'ব যেনেকৈ পূজনীয় পিতৃ পূজনীয়া মাতৃ বুজিছেনে প্ৰেয়স হ'লে কি হ'ব প্ৰেয়সী হ'ব গাই হ'লে ষাঁড় হ'ব আপোনালোকে এইখিনি বস্তু বুজি পাইছে মতা হাতী মাইকী হাতী কিন্তু লিংগক চাৰি ভাগত ভাগ কৰিছে এইখিনি বস্তু ইম্পৰ্টেণ্ট ৰাখিব চাৰি ভাগত আপোনালোকে চিন্তা নকৰিব PDFটো মই পিন কমেণ্টত দি দিম টেনশ্যন ল'ব নালাগে এই চাৰি ভাগত যে ভাগ কৰিছে প্ৰথমটো হ'ল আপোনালোকৰ পুংলিংগ আৰু ইংলিছত মেস্কুলিন জেণ্ডাৰ 2 নম্বৰটো স্ত্ৰীলিংগ ফেমিনাইন জেণ্ডাৰ 3 নম্বৰটো হ'ল ক্লীবলিংগ নিউট্ৰাল জেণ্ডাৰ আৰু 4 নম্বৰটো উভয়লিংগ মানে কমন জেণ্ডাৰ এই বিষয়ে আলোচনা কৰা হ'ল পুংলিংগ কাক বোলে পুৰুষ বা মতা বুজোৱা শব্দবোৰক পুংলিংগ বোলে যেনেকৈ দেউতা ভাই ৰজা মামা ককা চাদা খুৰা দাদা ইত্যাদি আৰু স্ত্ৰীলিংগ ফেমিনাইন জেণ্ডাৰ যিখিনিক মানে মাতৃ বা মাইকী স্বৰূপ বুজোৱা হয় সেইখিনিক যেনেকৈ আই ভনী খুৰী তাই পেহী আইতা ৰাণী লেখিকা ভালুকি কুমাৰী এইবিলাক ক্লীবলিংগ যিবোৰ শব্দই মতা মাইকী একোকেই নুবুজায় সেইবোৰ শব্দক ক্লীবলিংগ বোলে বুজি পাইছেনে মতা মাইকী একোকেই নুবুজায় এই পইণ্টবিলাক আপোনালোকে একদম মনত ৰাখিব চেষ্টা কৰিব এইবোৰ তেতিয়াহ'লে সহজ হ'ব যেনেহ'লে কিতাপৰ জানো কিবা মতা মাইকী আছে কলমৰ জানো আছে মেজ চকী বল কটাৰী আপোনালোকৰ বহুত বস্তু জোতা চেণ্ডেল ক্ৰিকেট বেট এইবিলাকৰ মতা মাইকী নাথাকে ঠিক আছে আৰু হ'ল উভয়লিংগ যিবোৰ শব্দই মতা মাইকী উভয়ক বুজায় উভয়ক বুজালে কি হ'ব জানেনে মানুহ বুলি ক'লে মানুহটো মতাও হ'ব পাৰে নাইবা মাইকীও হ'ব পাৰে ঠিক আছে এইখিনি বস্তু আপোনালোকে ধ্যান ৰাখিব যেনেকৈ হাতী বুলি ক'লে এটা জাতিক বুজোৱা হৈছে হাতী যিটো জন্তুৰ নাম প্ৰজাতি এই হাতীটো মতা হাতীও হ'ব পাৰে মাইকী হাতীও হ'ব পাৰে ছাগলী কুকুৰ ঘোঁৰা হাঁহ সিংহ বাঘ ভালুক এইবিলাক হ'ল উভয়লিংগ অসমীয়া ভাষাত প্ৰাণীবাচক শব্দৰ ক্ষেত্ৰত লিংগ বিভাজনৰ ওপৰত গুৰুত্ব দিয়া অৱশ্য অসমীয়া পুংলিংগবাচক শব্দ স্ত্ৰীলিংগবাচক শব্দ হ'বলৈ কিছুমান নিয়ম আছে এই নিয়মবিলাক যে আছে আপোনালোকক নিয়মবিলাক মই সদ্যহতে পঢ়ি নিদিওঁ আপোনালোকে নিজে চাই লওক অকাৰান্ত মই PDFটো দি দিম আপোনালোকক মই পঢ়ি নিদিওঁ কাৰণ ভিডিঅ'টো দীঘল হ'লে আপোনালোকেও বৰ পায় আৰু আপোনালোকে PDFটো ডাউনলোড কৰি নিজে পঢ়ি চালেহে আপোনালোকৰ উপকৃত হ'ব মই পঢ়ি দিলে নহ'ব বস্তুখিনি নিজেই পঢ়িব লাগিব মই জাষ্ট বস্তুখিনি দেখুৱাই দিছোঁ এইটো এটা নিয়ম অকাৰান্ত পুংলিংগ শব্দৰ আ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিংগৰ কাৰণ হয় যেনেকৈ শিক্ষিত অশিক্ষিতা লাষ্টত কি যোগ হৈছে আ পূজনীয় পূজনীয়া শ্ৰদ্ধেয়া এনেকুৱা কিছুমান নিয়ম আছে ঠিক আছে ভালেকেইটাও নিয়ম আছে এইটো 2 নম্বৰ নিয়ম আপোনালোকে চাই লওক এইবিলাক নিয়মবিলাক ইম্পৰ্টেণ্ট তেতিয়াহ'লে আপোনালোকে যিকোনো বস্তুৰ মানে পুংলিংগৰ পৰা স্ত্ৰীলিংগ কৰিব পাৰিব এতিয়া যদি কিছুমানে নিয়মবিলাক নাজানে ব্ৰাহ্মণটোক যদি ব্ৰাহ্মণা লিখি দিয়ে তেতিয়াহ'লে নহ'ব জাতি বুজোৱা বা অকাৰান্ত শব্দৰ ভিতৰত ই প্ৰত্যয় যোগ কৰা হয় সেইকাৰণে চব লাষ্টত কি যোগ হৈছে ই সিংহ সিংহী ৰাক্ষস ৰাক্ষসী লাষ্টত কি যোগ হৈছে ই যোগ হৈছে ঠিক তেনেদৰে এইকাৰণে বিভিন্ন ধৰণৰ নিয়ম কিছুমান আছে 3 নম্বৰটো আপোনালোকে চাই ল'ব মই আৰু বেছিকেলি এনেকৈ পঢ়াই নিদিওঁ চাই ল'ব আপোনালোকে এইটো এটা নিয়ম মই ধুনীয়াকৈ PDFটোত দি দিছোঁ আপোনালোকে উদাহৰণ চালে একদম ধুনীয়াকৈ বুজি পাব টেনশ্যন ল'ব নালাগে ঠিক আছে গাইজ শেষ হ'ব আৰু এইটো 7 নম্বৰ নিয়ম এইটো 8 নম্বৰ এনেকৈ কেইটা নিয়ম আছে 12টা নিয়ম আছে ঠিক আছে
এই 12টা নিয়ম চাই ল'ব। লাষ্টৰ নিয়মটো মই এবাৰ পঢ়ি দিছোঁ। কিছুমান শব্দ বেলেগ বেলেগ অৰ্থ প্ৰয়োগ কৰি পুংলিংগ স্ত্ৰীলিংগ কৰা হয়। যেনে ককা, ককাৰ লগত আইতাৰ শব্দটোৰ কোনো ধৰণৰ ড্ৰাষ্টিকেলি মিল নাই, তথাপিও এইবিলাকো এটা নিয়ম আছে। তেনেকৈ দমৰা, চেউৰী, মৰদ, তিৰি, সভাপতি, সভানেত্ৰী, বন্দী, বেটী, এইবিলাক উদাহৰণ চাই ল'ব। আপোনালোকে হয়তো লিংগৰ বিষয়ে এটা সম্পূৰ্ণ ধাৰণা আহিছে। ঠিক আছে, আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু আপোনালোকে PDF-টো লিংক ইন কমেণ্টত মই পিন কৰি থৈ দিছোঁ, তাৰ পৰা ডাউনলোড কৰি ল'ব। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব, আৰু সেইখিনি কৰিলে ময়ো মটিভেট হৈ থাকোঁ। ঠিক আছে গাইজ, এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।